ৰাতিপুৱা শুই উঠিয়েই দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহোঁ আৰু বাহিৰৰ সেউজীয়া পৰিৱেশটো অলপ চাই লওঁ। যিহেতু সেউজীয়া গছ গছনি চালে চকুৰ কাৰণে ভাল আৰু মৰ্ণিং ৱাক কৰিব পাৰিলেতো ভালেই। মোৰতো সময়ে নহয়, ৰাতিপুৱা সোনকালে উঠিয়েই কাম কৰিব লাগে আৰু সেইকাৰণে অলপ ওলাই পেলাই বাহিৰখনকে চাই লওঁ। গুড মৰ্ণিং এভৰিৱান। আজি মই আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোকে চাই থাকিব। আৰু এতিয়া মই মুখ হাত ধুই ল'লোঁ, লৈ ঘৰৰ কাম বন কৰি ল'লোঁ, সাৰা মোচা এইখিনি কৰি ল'লোঁ আৰু এতিয়া গা পা ধুই আহি পাকঘৰত চাহকে বনাই লওঁ, চাহ খাই লওঁ। সেয়া চাহ বনাইছোঁ আৰু লগত লৈ লৈছোঁ মই পপকৰ্ণ, ব্ৰেড, চাহ। এতিয়া খাই ল'ম। আৰু ছোৱালী স্কুল যাবলৈ ওলাইছে, তাইক বাপেকে ৰেডি কৰি দিছে। মই যিহেতু এয়া কাম কৰিব লাগে, তাই স্কুল যাবলৈ ওলাইছে। যিহেতু 7টাতে ক্লাছ হৈ আছে এইকেইদিন গৰমৰ কাৰণে, 7টা চাৰে 7টাত। আৰু বেগটো বাপেকেই লৈ যায়, বেগটো যিমান গধুৰ হয়। আৰু এতিয়া মই চাহকাপ লৈ বহি ল'লোঁ আৰু এতিয়া খাই লওঁ। খাই পেলাই এতিয়া কামত লাগি যাওঁ আৰু। এইটো মই কুৰ্তি এটা কাটিম। কুৰ্তিটো এইটো মেখেলা হয়, এইখন মেখেলাখন 4 জাপ কৰি এনেকৈ লৈ লৈছোঁ, 4 ভাগ কৰি। আৰু এয়া বুকুৰ জোখটো আছে কুৰ্তিটোৰ 34, কঁকাল আছে 36, মাজৰ অংশটোত আছে 33, দীঘলটো 42, হাত আছে, হাতৰ দীঘলটো আছে 10 আৰু ঘেৰাটো আছে 5 আৰু কান্ধিৰ জোখটো আছে 14, গতিকে 7 লৈছোঁ। আৰু এইফালেও কাষলতি ইফালেও 7 ল'ম, এইখিনিলৈ এনেদৰে। তাৰপিছত বুকুৰ জোখটো আছিল 34, তাক দুভাগ কৰোঁতে 17 হ'ল আৰু 17কো দুভাগ কৰি দিলোঁ, 8.5 হ'ল আৰু 8.5 দি দিলোঁ। 8.5ৰ লগত আৰু 2 ইঞ্চি বঢ়াই দিছোঁ। তাৰপিছত এইখিনি কাষলতিৰ এই ৰাউণ্ডটো দিবলৈ, এই ৰাউণ্ডটো এইখিনি দিবলৈ 1.5 ইঞ্চি বঢ়াই লৈছোঁ এনেদৰে, ৰাউণ্ড শ্বেপটো দিবৰ কাৰণে এইখিনি। তাৰপিছত এনেদৰে চিন দি ল'লোঁ। এইখিনিৰ পৰা এইখিনিলৈ লৈছোঁ 3, ইয়ালৈ লৈছোঁ মই 4, পিঠিৰ পাৰ্টটো হয় এইটো 4। তাৰপিছত ৰাউণ্ড শ্বেপ দি দিম। এইখিনি 1 ইঞ্চি বঢ়াই লৈছোঁ ৰাউণ্ড শ্বেপটোৰ কাৰণে এনেদৰে। তাৰপিছত এনেদৰে শ্বেপটো দি দিছোঁ। দীঘলটো আছিল 42 নহয়গৈয়ে, মেখেলা যিহেতু অলপ কম আছে, মিলাই দিম আৰু যিমানখিনি হয়। বুকুটো আছিল 8.5, এইখিনি 4 ভাগ কৰোঁতে 8.5 হৈছিল। আৰু ইয়াৰ পৰা এইখিনিলৈ লৈছোঁ মই 14.5ত চিন এটা দি লৈছোঁ আৰু তলত দিছোঁ 20ত। এই 14.5ত যে চিন দিছিলোঁ সেইখিনিৰ পৰা সেইটো কঁকালৰ মাজৰ অংশটো হয় 33 আছিল ন, 33ক সমানে দুভাগ কৰোঁতে 16.5 হৈছিল, তাক সমানে দুভাগ কৰোঁতে 8 হৈছিল, 8ৰ অকণমান বেছি। তাৰপিছত আৰু 2 ইঞ্চি বঢ়াই দিছোঁ। আৰু ইফালে আছিল 36ক সমানে দুভাগ কৰোঁতে 18 হৈছিল, 18। তাৰপিছত তাকো সমানে দুভাগ কৰোঁতে 9 হ'ল। 9ত চিন দি দিছোঁ, এনেদৰে জুখি লৈছোঁ। 9 হয়। তাৰপিছত আৰু 2 ইঞ্চি বঢ়াই দিছোঁ কঁকালৰ ফালে, তেনেদৰে জোখটো লোৱা হয় 4 ভাগ কৰি পেলাই। আৰু ইয়াত চিন দি লৈছোঁ এনেদৰে। তাৰপাছত মই কাটি ল'ম এনেদৰে। কাপোৰটো মই বেছি হেৰিকৈ কটা নাই,
দকৈ সমানকৈ কাটি দিছোঁ, কাৰণ কাপোৰটো ইমান হেৰি নহয়, ক'ৰবাত ওলাই যাবগৈ। মেখেলাৰ কাপোৰেদি বনাব দিছিল, সূতাবিলাক ওলাই যাব পাৰে। আৰু এনেদৰে কাটি ল'লোঁ। তাৰপিছত মই পিঠিৰ পাৰ্টটো লৈ ল'ম। পিঠিৰ পাৰ্টৰ ডিঙিটো কাটি দিম, ডিঙিৰ ছাইডটো এনেদৰে চিন দিয়া আছিল যিহেতু কাটি লৈছোঁ। তাৰপিছত বুকুৰ পাৰ্টটো এনেদৰে লৈ লৈছোঁ। বুকুত অলপ পান কাটৰ নিচিনাকৈ দিব দিছিল, এনেদৰে লৈ চিন দি ল'লোঁ। তাৰপিছত মই কাটি দিছোঁ এনেদৰে, আৰু মোৰ এই কাটা হৈ গ'লগৈ। তাৰপিছত মই এতিয়া হাতৰ পাৰ্টটো কাটিম। এইটো এনেকৈ জুখি লৈছোঁ, কাষলতিটো, আৰু ইয়াৰ দীঘলটো আছিল, হাতৰ দীঘলটো আছিল 10। কাপোৰ কমে কাৰণে অলপমান জইন দি লৈছোঁ। তলৰ ফালে 2 ইঞ্চি, 1/2 ইঞ্চি চিন দিছোঁ, দি পেলাই এনেদৰে শ্বেপটো দি দিছোঁ। তললৈ 1/2 ইঞ্চিত জুখি লৈছোঁ আৰু এনেদৰে শ্বেপটো দি লৈছোঁ। হাত কটাটো ব্লাউজতো দেখুৱাই থকা গৈয়ে আছে, তেনেদৰেই হয়। সেইখিনি যে কাটি আনিছোঁ, সেইখিনি 1/2ত চিন দি লৈছিলোঁ। যিখিনি কমি আছিল এনেদৰে মিলাই লৈছোঁ, জইন দি ল'ম। আৰু হাতৰ পাৰ্টটো এয়া ওলাই গ'লগৈ। আৰু এতিয়া মই দোকানলৈ যাবলৈ সাজু হৈ গ'লোঁগৈ, যিহেতু কাটি কুটি হৈ গ'ল। আৰু মই এতিয়া দোকান যাওঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।